বৃহস্পতি কোন
স্মৃতি অহিত কল্পনা কৰিছে মনতে দুৰাচাৰী কৃষ্ণ কাপুৰুষ কৃষ্ণ কৃপণৰ ধনসমূহ পুখুৰীটোত ৰাখিম যতন কিবা হেতু আচম্বিত কৰিলে মনতে এই ৰাতলৈ গোপাল বহুদিন দেখা নাই তোমাক সেই ভাবি চাই যাওঁ বুলি আহিলো এবাৰ শ্ৰীচৰণৰ আশীৰ্বাদতে আছো তাকে কুশলে তোমাৰ স্পৰ্শমণি কপালতে লিখা আছে তাৰে কিবা জানো হ'ব পাৰে অমংগলৰ গোপাল তুমি জগতৰ নন্দন কানন ঠাই ৰূপে গুণে ভূমিষ্ঠ বছৰে তুমি এই নামতে ৰাখিছা বুজাই প্ৰাণাধিপতিশ্বর যথার্থতে এই পৃথিবীর পারিজাত তুমি সর্বজ্ঞানী সর্বশাস্ত্ৰ বিশাৰদ তুমি কদাপিতো মিছা নহয় তোমাৰ মুখৰ বাণীহে অমৃতৰ দৰে বলো ঠিক কথা অতি ঠিক ধুনীয়াহে আকৌ গুণীৰ মূল বুজে এইবিলাকে সেই হাতেহে আকৌ সেই হাতৰ খাই থাকে শান্ত হোৱা দেৱকী নমস্কাৰ দেৱকী তুমি মোৰ অতিকে প্ৰিয়জন আছে জানো কিবা এটা আছে সন্দেহৰ থৰ আৰে দেৱকী নাই যদি শুনা তেন্তে নালাগে কৰিব তুমি বিদগ্ধ ভ্ৰমণ দেৱকী গোপাল নালাগে কৰিব তুমি বিদগ্ধ ভ্ৰমণ কিয় কিয় দেৱকী মন্দিৰৰ ৰাজ
নিতান্তই প্ৰয়োজন দেৱৰীতি নকৰা বাৰণ দিয়ক অনুমতি মোক গোপাল যদিহে নুশুনাবলৈ নিষেধ নচলে অৱশ্যে পাৰিবা যাব কিন্তু ৰাজা দেৱৰীতি ফলাফল হ'লে নাপাবা গৈ দেৱৰীতি অনৰ্থক মৰ্ম ঘাটি পাবা অপমান প্ৰাণাধিক মোৰ সেই মন্দিৰ পোৱালি নাৰায়ণ দাখি হ'ব বৰ্জন গোবৰে ইমান বাৰু মই সহিত যাম দেৱৰীতি দিয়ক অনুমতি মোক নকৰা বাৰণ দিলো অনুমতি নকৰো আপত্তি তাহা ফলাফল ফল দাতা ত্ৰিভুৰ হাতত ফলাফল ফল দাতা ত্ৰিভুৰ হাতত কৃষ্ণৰ বাবে ভয় নাই বুলি মগধ ৰাজ্যৰ খণ্ড দন্ত বক্ৰ বিদুৰ সামৰাজ যত মানে আছে নৰপতি এই ধৰাৰ বক্ষতে সকলোবিলাক থাকিব মোৰে সহায় মূৰ্খ শিশুপাল সাধাৰণ নহয় এইটো দুৱাল নন্দন সমগ্ৰ বিশ্বই কৰে তাৰ চৰণ বন্দন শত জনাখণ্ড শত দন্তবক্ষ আৰু তোৰ ধ্বংস হ'ব এটি কটাই নাৰায়ণ গৰখীয়া কৃষ্ণ তাই যদি ভয়ংকৰ সভালৈ দেখিলেই মগধ ৰাজ্যৰা খণ্ডকে দূৰৰে বিদুৰ হৈ পলাব কৰি দেৱৰীতি শৈশৱত আছে নেকি চোৰৰ শিৰোমণি সিটো কেনেকৈ জানিব অস্ত্ৰৰ কৌশলে তীক্ষ্ণ তৰোৱাল যেতিয়া দেখিব বীৰৰ হাততে ভয়তেই হ'ব কম্পন নিৰ্বলি শিশুপাল অতিকে অজ্ঞান তই যাওঁ মই কোৱাৰ আগতে এখন কথা কৈ যাওঁ যদিহে বিচাৰিছ কৰি নিজৰ পৰিত্ৰাণ কৰকৈ ৰুক্মিণী নামি আৰু স্বয়ম্বৰ সভালৈ নাযাবি কলাবি অসম্ভৱ 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 দেৱৰীতি ই কেতিয়াও নহয় সম্ভৱ ৰুক্মিণীয়ে ধ্যান মোৰে ৰুক্মিণীয়ে জ্ঞান নিশ্চয় লাগিব মোক ৰুক্মিণীৰ ৰতন তাৰে বাবে যদি প্ৰয়োজন হয় নিজৰ জীৱন মই কৰিম পান ভিতৰিম পৰ্বতৰ প্ৰৱেশ কৰিম মই সমুদ্ৰৰ অন্তদেৱৰ ঘৰতে দেৱৰীতি কৰিছো মিলতে নকৰিব বাৰণে শত কৃষ্ণক হত্যা কৰি উদ্ধাৰ কৰি আনো ৰুক্মিণীক মন্দিৰৰ পৰা শিশুপাল যদিহে ইচ্ছা কৰিছ তুমি অৱশ্যেই পাৰিবা যাব যোৱা শিশুপাল কিন্তু ফল হ'লে নাপাবা একো দেৱৰীতি নাপাবা একোকে দেৱৰীতি চাম বাৰু মই কিদৰে সেই কলীয়া কৃষ্ণই কাঢ়ি নিব পাৰে এই শিশুপালৰ বুকুৰ ৰতন নকৰো নকৰো আপত্তি দিলো অনুমতি ফলাফল ফল দাতা বিভুৰ হাতত দেৱৰীতি ভৰা
Sweetie.